নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত আৰু এটা ভিডিঅ' লৈ অহাৰ চেষ্টা চলাই আছো। স্বাগতম জনাইছো সকলোকে অনুৰাধা কলিতা শৰ্মাৰ পেজ আৰু চেনেললৈ। আজি বহুত দিন হ'ল ভিডিঅ'টো বনোৱা, বাট মই টাইমৰ অভাৱত এডিট কৰিব পৰা নাছিলো। চ' আজি মোৰ এডিটিঙৰ কাম শেষ হৈছে আৰু মই ভিডিঅ'টো আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ সক্ষম হৈছো। চ' আজি ভিডিঅ'টো সকলোৱে চাব কেনেকুৱা লাগিল। আচলতে ভিডিঅ'টো মই মাৰ্চ মাহতে বনাইছিলো। মাৰ্চ মাহৰ একজেক্টলি মই পাহৰিলো 7 তাৰিখ মান হ'ব চাগে। সেইদিনাখন মই এটা অনুষ্ঠানত গৈছিলো আৰু সেই অনুষ্ঠানটো হ'ল জনগোষ্ঠীসকলৰ এটা সুন্দৰ অনুষ্ঠান, মিচিংসকলৰ এটা মানে সুন্দৰ অনুষ্ঠান, তেওঁলোকৰ পৰম্পৰাগত অনুষ্ঠান আলি আই লৃগাং। আৰু সেই ভিডিঅ'টো মই তেখেতসকলে মোক যেতিয়া মাতিছিলে তেওঁলোকৰ অনুষ্ঠানটোলৈ, তেতিয়া মই গৈছিলো আৰু তেখেতসকলৰ মানে সকলোবোৰ অনুষ্ঠানৰ আয়োজন দেখি আৰু অনুষ্ঠানৰ যিটো পৰম্পৰাগত যিবোৰ তেওঁলোকে মানে দেখাইছে, পৰম্পৰাগত সকলো ধৰণৰ মানে যিবোৰ দেখাইছে তেওঁলোকৰ, মানে সেইবোৰ চাই মই ইমানেই সুখী হলো, ইমানেই ভাল পালো। গতিকে মই ভাবিলো ভিডিঅ'টো মোৰ কেমেৰাত বন্দী কৰি এটা ভিডিঅ' লৈ লোৱা ভাল হ'ব। চ' মই সকলোবোৰ এটাকে তেওঁলোকৰ পৰম্পৰাগত সকলোবোৰ সাজপাৰৰ পৰা খাদ্য সম্ভাৰৰ পৰা সকলোবোৰ মই মোৰ কেমেৰাত বন্দী কৰিলো আৰু মই এডিট কৰিব পৰা নাছিলো, কাৰণে ভিডিঅ'টো মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব পৰা নাছিলো। আৰু আজি মোৰ সেই কাম শেষ হ'ল, গতিকে মই আজি আপোনালোকৰ সন্মুখত সেইটো প্ৰেৰণ কৰিম বুলি মানে ভাবিছো। চ' সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু কেনে পালে জনাব। মানে এটা ভাল লগা মুহূৰ্ত আছিল মোৰ সেইটো। আচলতে মই গৈছিলো মেৰাপানী, মোৰ জেঠাই থাকে তাত গৈছিলো আৰু মই মানে জেঠাইহঁতৰ লগত মানে মই আঠখোলীয়া নামঘৰ গৈছিলো আৰু তাৰ পৰা উভতি অহাৰ পথত মেৰাপানীৰ যিখিনি মানে এৰিয়া, তাত মিচিংসকলে মানে আপোনাক মানে কৰে, তেওঁলোকে মানে বসবাস কৰে তাত। আৰু মিচিংসকলৰ বসবাসৰ যিখিনি ঠাই, তাত মানে তেওঁলোকৰ ঘৰৰ মানে যিবিলাকত তেওঁলোকে যি ধৰণে জীৱন অতিবাহিত কৰি আছে, যি ধৰণে আছে তেওঁলোকৰ ঘৰবোৰ, চাংঘৰ, ইমান ধুনীয়া লাগিল গৈ। মানে তাত মই উঠি মানে বহুত ফূৰ্তি কৰিলো আৰু তেওঁলোকে আমাক আলহীক মানে অতিথি সেৱা খুব সুন্দৰকৈ কৰিলে। আলি আই লৃগাং হয় তেওঁলোকৰ অনুষ্ঠানটি আৰু মোৰ কেমেৰাত তেওঁলোকৰ অনুষ্ঠানটিৰ মানে তেওঁলোকে যিখন মঞ্চ বনাইছে আলি আই লৃগাং বুলি, আচলতে সেইখিনি সময় অলপ আন্ধাৰ আছিলে। চ' মোৰ কেমেৰাত বন্দী হৈছিল যদিও তেওঁলোকৰ আলি আই লৃগাঙৰ কিছুমান অলপ ধৰিব নোৱাৰা ধৰণৰ হ'ল। তথাপিতো মই আপোনালোকৰ সন্মুখত সেইখিনি উপস্থাপন কৰিম। আৰু মানে তেওঁলোকে আমাক যি ধৰণে অতিথি সেৱা কৰিলে, ফাৰ্ষ্ট আমি গ'লো, আমাক বহালে, চাংঘৰত উঠিব দিলে, চাংঘৰত বহালে আৰু বহাই পেলাই তেওঁলোকে যি ধৰণে খাদ্য তেওঁলোকে বনাইছিলে অনুষ্ঠানটিত, সেইবোৰ আমাক যোগান ধৰিলে। যদিও মই তেওঁলোকে মানে বনোৱা খাদ্যবোৰ সকলোবোৰ নাখাওঁ, তথাপিতো মই তেওঁলোকক কৈছো আপোনালোকে সকলোবোৰ পৰিৱেশন কৰক। আৰু মই আচলতে সকলো খানাকে সন্মান জনাওঁ, সকলো জাতৰ মানুহৰ সকলো খানাকে সকলো খাদ্যকে মই সন্মান জনাওঁ। মই নাখালেও আনক মই বনাই দিব পাৰো বা মই সন্মান জনাওঁ। আৰু তেওঁলোকে বনাইছিলে মানে ছায়ামদ বনাই, তেওঁলোকে ঘৰতে ছায়ামদ দিছিলে আৰু মানে গাহৰিৰ কিছুমান আইটেম বনাইছিলে, সেইবোৰো দিছিলে। কিন্তু মানে মই দেখাব দিছো ধুনীয়াকে দিছে আৰু তেখেতসকলৰ লগত খুব ফূৰ্তি কৰিলো। তেওঁলোকে মানে যিখিনি ফূৰ্তি কৰিছে তেখেতসকলক মই সহযোগ কৰিলো আৰু তেখেতসকলৰ লগত ফটো উঠিলো, কথা পাতিলো। আৰু তেখেতসকলৰ চাংঘৰত খুব ভয় লাগিছিলে, একদম কঁপি মানে ভৰিত খুপি দিছো। মানে চাংঘৰত উঠাৰ অভ্যাস নাই, কিন্তু মানে মোৰ উঠিবলৈ খুব হেঁপাহ আছিলে আৰু সেইদিনা সেই হেঁপাহটো মই পূৰ কৰিলো। আৰু মানে তেওঁলোকে মানে সকলোখিনি পাকঘৰৰ পৰা, তেওঁলোকৰ জুইশালৰ পৰা তেওঁলোকৰ থকা কোঠালৈকে সকলোখিনি চাংঘৰত ইমান ধুনীয়াকে পৰিৱেশন কৰি দেখাইছে, মানে খুব ভাল লাগিছে, খুবেই ভাল লাগিল।
আৰু তেওঁলোকৰ অনুষ্ঠানত সহযোগ কৰি নাচি বাগি ফূৰ্তি কৰিলোঁ অলপ। তেখেতসকলেও ভাল পালে, ময়ো ভাল পালোঁ, মোৰো ভাল লাগিল। আৰু আজি মই দেখাম সুন্দৰকৈ। আৰু মানে বিশেষকৈ মোৰ এইটো বেছি ভাল লাগিল, তেখেতসকলৰ ব্যৱহাৰ, ইমান সুন্দৰ ব্যৱহাৰ। আমি যেনেকৈ বহাগ বিহুত আমাৰ নতুন বছৰত আমি যেনেকৈ ফূৰ্তি কৰোঁ, টেকেলি ভাঙা খেল খেলোঁ, ৰছী টানা খেল খেলোঁ, এনেকুৱা ধৰণৰ যিবোৰ আমি খেলোঁ, তেখেতসকলে সেইবোৰ মানে তাত সেইবোৰো দেখাইছিলে। আৰু চবেই নতুন নতুন তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি আহি তাত কিদৰে ফূৰ্তি কৰিলে সেইখিনিও দেখাইছিলে। আৰু মানে তেওঁলোকৰ মিচিংসকলৰ যিবোৰ পৰম্পৰাগত কাপোৰ আৰু যিবোৰ তেওঁলোকৰ সাজ পোছাক মানে ইমান ধুনীয়া, মানে তেওঁলোকে ঘৰতে বোৱা সেইবোৰ খুব ধুনীয়া চাদৰ মেখেলা কুৰ্তা তেওঁলোকে নিজেই মানে ঘৰতে বৈ পৰিধান কৰিছে, ইমান ভাল লাগিছে। আৰু আচলতে সেইবোৰ সাধাৰণতে আমি দোকানত হয়তো চাগে পাম নে নাপাম মই নাজানো, কিন্তু দোকানত কিনিবলৈ গ'লে, বজাৰত কিনিবলৈ গ'লে হয়তো ইমান শুদ্ধ কাপোৰ আমি হয়তো নাপাম চাগে। তেওঁলোকৰ ঘৰত বনোৱাখিনি যিমান মানে ধুনীয়া, যিমান মানে ভাল আছিলে মানে কাপোৰবোৰ, আৰু সকলোৱে পৰিধান কৰিছে। আৰু তেওঁলোকৰ ইজনে সিজনৰ লগত যিটো মিল মানে সেইবোৰ খুব ভাল লাগিলে। আৰু তেখেতসকলে বিশেষকৈ এটা কাম মানে তাত অনুষ্ঠানটোত আৰু এটা বিশেষকৈ সুন্দৰ বস্তু মোক দেখালে, কিন্তু সেই বস্তুটো মই সঠিককৈ আপোনালোকক বুজাই ক'ব নোৱাৰিম, কাৰণ মই কিছু সময়হে তেখেতসকলৰ লগত থাকিলোঁ। সকলোখিনি আঁতিগুৰি মাৰি তেওঁলোকৰ পৰা মানে সুধিব মোৰ নহ'ল, কাৰণ সময় খুব কম আছিল। সেইখিনি সময়ত মই ভাবিলোঁ ফূৰ্তি কৰোঁ, মানে কথা পাতিছোঁ যদিও বেছিকৈ কথা পাতি ৱেষ্ট কৰাতকৈ তেওঁলোকৰ লগত ফূৰ্তি কৰোঁ, সেই টাইমটো ৱেষ্ট কৰাতকৈ, সেই বুলি ভাবি মই বিশেষ কথা নাপাতিলোঁ। কিন্তু তেখেতসকলে মোক সেইখিনি টাইমত যিখিনি বুজালে তাৰ ওপৰত মই ভিডিঅ'টো আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ লৈছোঁ। আৰু তেখেতসকলে মোক মানে ক'লে যে তেওঁলোকে কি কৰে, গোটেই গাঁওখনত মানে সকলোৱে লগ লাগি মানে ঢোল তাল এইবোৰ বজাই মানে অলপ ফূৰ্তি ফাৰ্তা কৰে, অলপ নাচে বাগে তেওঁলোকৰ সকলোৱে মিলি, মানে বুঢ়াৰ পৰা ডেকাৰ পৰা বাচ্ছাৰ পৰা মানে সৰু ল'ৰা ছোৱালী হওক ডাঙৰ হওক সকলোৱে মিলি যায়। বোৱাৰী জীয়ৰী, এনেকুৱা নহয় যে বোৱাৰী যাব নোৱাৰিব, বোৱাৰী জীয়ৰী সকলোৱে লগ লাগি ফূৰ্তি কৰে। আৰু তেখেতসকলে কি কৰে তাত মানে আপোনাৰ কি ক'ম এতিয়া, সেইটো কিবা মানে এখন গাঁৱৰ পৰা, গাঁওখনৰ এঘৰৰ পৰা কিবা ৰজা ৰাণী নে এনেকুৱা কিবা এটা মানে বনায়, সেইদিনাখন ৰজা ৰাণী বনায় এখন ঘৰৰ পৰা। আৰু সেইখন ঘৰৰ পৰা ওলাই আহি তেওঁলোকে অনুষ্ঠানটি উপভোগ কৰি আকৌ মানে গোটেই গাঁৱৰ ৰাস্তাটোত মানে ৰাস্তাই মানে ফূৰ্তি ফাৰ্তা কৰি নাচি বাগি গৈ মানে আকৌ সেই ঘৰত গৈ বিদায় দিয়েগৈ। আকৌ সেই ঘৰত গ'লে আকৌ নেক্সট বছৰ আৰু এঘৰৰ পৰা ল'ব। তেনেকৈ প্ৰত্যেক ঘৰৰ পৰাই তেওঁলোকে ল'ৰা ছোৱালী বা তেনেকুৱা মানে লয় আৰু ৰজা ৰাণী বনায়। মানে সেইটো মোৰ বেছি ভাল লাগিলে। আৰু মই দেখাই আছোঁ ভিডিঅ'টোত, সকলোৱে শেষলৈ চাই থাকিব, আৰু ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই দেখাই আছোঁ এতিয়া, বলক চাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ভিডিঅ'টো আপোনালোকৰ সন্মুখত দেখাবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওক, তেওঁলোকে এখন মঞ্চ বনাই লৈছে, সুন্দৰ মঞ্চ। ইয়াত মোৰ মানে এই ডুব যোৱা বেলিটোৰ কাৰণে তেওঁলোকে লিখা আলি আই লৃগাং শব্দটো ভালকৈ নাহিলে আখৰখিনি, বাট ভিডিঅ'টোত মাৰ যোৱা বেলিটোৰ সুন্দৰ এটা দৃশ্য দেখা পোৱা গ'ল। এয়া চাওক তেওঁলোকৰ চাংঘৰ, তেওঁলোকে অনুষ্ঠানটিত এটা চাংঘৰ বনাই লৈছে, আৰু তেওঁলোকে নিজৰ য'ত তেওঁলোকৰ ঘৰত মাতিছিলে, আমাক আমন্ত্ৰণ কৰিছিলে, তাতো তেওঁলোকে চাংঘৰতে আমাক বহাইছিলে। এয়া চাওক, তেওঁলোকে অনুষ্ঠানটিত চাংঘৰটো বনাই লৈছে আৰু আমাক এয়া মাতিছে। ভয়কে উঠিলোঁ, উঠি পেলাই এয়া গৈ আছোঁ আমি এখোজ দুখোজকৈ খোপনি পাতি, আৰু এতিয়া বহিছোঁ। এয়া আমাক বহিব দিছে, আৰু আমাক এতিয়া তেওঁলোকে খা খবৰ লোৱাৰ পৰা সকলো ধৰণৰ ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ লগত চা চিনাকি হৈছে। এয়া আমি বহিছোঁ, কথা পাতিছোঁ, তেখেতসকলেও বহি লৈছে। এয়া সুন্দৰ দৃশ্য, ইমান ভাল লাগিছে, মানে কি ক'ম আৰু, আপোনালোকে হয়তো নিজে গ'লেও ভাল পাব, মই সেই বুলি ভাবিছোঁ। তাৰপিছত এয়া চাওক, আমাক খানাৰ কাৰণে আমাক অতিথি সেৱা কৰিছে। এয়া চাওক, এয়া তৰা পাতত বান্ধা কলা চাউলৰ পিঠা বা
ভাত বুলি ক'লেও হ'ব আৰু বগা বৰা চাউলৰ তৰাপাতত বন্ধা পিঠা ভাত এনেকৈ আমাক দিছে আৰু লগত দিছে আমাক মানে প্লেন ভাতো দিছে লগত আৰু দিছে এইটো কি বুলি কয় কাঁঠালুৰ এটা চব্জি বনাইছে এখন ব্যঞ্জন বনাইছে সেইখনো খুব সুন্দৰ এয়া চাওক পাকঘৰৰ ইমান ধুনীয়াকৈ ৰাখিছে পাকঘৰখন এইবোৰ মই তাকে মানে ভিডিঅ'টোত কেমেৰাত মোৰ বন্দী কৰি আনিছোঁ এয়া ভিডিঅ'টোত এয়া দিছে ছায়ামত আৰু গাহৰিৰ লগতো এটা বনাইছে ব্যঞ্জন সেইটোও দিছে মই পৰিৱেশন কৰিবলৈ দিছোঁ তেওঁলোকক সকলোখিনি এয়া আমাক দিছে আমি কৈছোঁ কি খাওঁ নাখাওঁ সেইটো বাৰু হ'ব আপোনালোকে দিয়কচোন যদি বিচাৰে যদি বেয়া নাপায় দিছে ছায়ামত বাকিছে ছায়ামতটোৰ বৈশিষ্ট্য মই খুব ভালকৈ ক'ব নোৱাৰিম কিন্তু এটা মই জানো যে ছায়ামতটো ছাই মিক্স থাকে বুলি মই জানো সেইখিনি কৈছোঁ আৰু দেই বাকী আৰু নাজানো এয়া অতিথি সেৱা হোৱাৰ পিছত চাংঘৰৰ পৰা নামি আহিলোঁ খুপি নামি আহিছোঁ ভয়কৈ নামি আহি এয়া লাজে ভয়ে নামি আহিছোঁ নামি অহাতহে একদম বুকুখনত মানে উশাহটো ঘূৰাই পাইছোঁ মানে চিৰিংকৈ বুকুখন মাৰিছিলে নামাৰ সময়ত এয়া চাওক তেওঁলোকে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে মানে এয়া ৰছী টানা খেল খেলিছে চাওকচোন তেওঁলোকে পৰিধান কৰা মানে চাদৰ মেখেলা এয়া তেওঁলোকৰ ফটো উঠিলোঁ উঠা ফটোখিনি মই অলপ এডিট কৰি আপোনালোকৰ সন্মুখত দেখাই দিছোঁ চাংঘৰ উঠা ফটো কি মানে গৰ্বত উঠিছোঁ আৰু কেনেকুৱা ভাল লাগিছে এয়া চাওক তৰাপাতত বান্ধিছে এয়া কলা চাউল আৰু বৰা চাউলটো ফটোখিনিও মই আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিলোঁ এয়া পাকঘৰৰ কিছু দৃশ্য চাওক ইমান ধুনীয়াকৈ ৰাখিছে মানে কিবা এটা বেলেগ ধৰণৰ ভাল লগা আৰু এয়া দাদা খুৰীহঁত সকলোৰ লগত চাহ চিনাকি ফটো উঠিলোঁ তেওঁলোকৰ ফেমিলিৰ লগত আৰু ভাল লাগিলে বহুত ভাল লাগিলে এয়া আমি খাই বৈ তেওঁলোকৰ লগত অলপ কথাও পাতিলোঁ এয়া ৰছী টানা খেল ষ্টাৰ্ট হৈছে আৰু এয়া আৰম্ভ হৈছে ৰছী টানা খেল মোৰো মন আছিল দেই খেলিবলৈ কিন্তু নতুন বুলি মানে অলপ প্ৰথম গৈছোঁ সেইবুলি অলপ লাজকৈ আঁতৰি আছিলোঁ কিন্তু তথাপিতো কৈছিলোঁ খেলোঁ নেকি কিন্তু মাইনাই আমনি কৰাৰ কাৰণে মই খেলিবলৈ নোৱাৰিলোঁ কিন্তু মই খুব ভাল পাওঁ মই এইবোৰ খেলি খুব ভাল পাওঁ কিন্তু মাইনাৰ কাৰণে মই খেলিব নোৱাৰিলোঁ এয়া সকলোখিনি মই সুন্দৰকৈ দেখাই দিছোঁ ভাল লগা দৃশ্যবোৰ আৰু কোন জিকা কোন হাৰে একদম বাপৰে কেনেকুৱা ভাল লাগিছে মানে তাৰপিছত এয়া তেওঁলোকে সকলোবোৰ আহি মানে একগোট হয় এয়া চাওক মই যে কৈছিলোঁ দৰা কইনা আনে বুলি এয়া দৰা কইনা সিহঁতক মানে দৰা কইনাক লৈ পেলাই লগত তেওঁলোকে ৰাস্তাই ফূৰ্তি কৰি মানে গোটেই ৰাস্তাত মানে গাঁওখন ঘূৰে গাঁওখন মানে নাচি বাগি ফূৰ্তি কৰে এয়া হ'ল মোৰ ভিডিঅ'টোৰ কাম আৰু শেষ হৈ গ'ল আৰু মই আপোনালোকৰ সন্মুখত আগবঢ়াম এতিয়া সকলোৱে মই আপোনালোকক মোৰ চেনেল আৰু পেজলৈ সদায় স্বাগতম জনাই আহিছোঁ আৰু এতিয়াও স্বাগতম জনাইছোঁ সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু যদি ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোক সহযোগ কৰি থাকিব সদায় এনেকৈ আৰু মই সদায় আচলতে স্কিন কেয়াৰ হেয়াৰ কেয়াৰবোৰ বেছিকৈ দিওঁ কিন্তু তাৰ লগতে মই কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্মুখত মই দেখাবলৈ বিচাৰোঁ মানে আপোনালোকক দেখাব বিচাৰোঁ কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' যি নেকি ধৰক যোনে উপভোগ কৰা নাই তেওঁলোকে যেনে গৈ পোৱা নাই তেওঁলোকে যাতে মোৰ ভিডিঅ'ৰ যোগেদি দেখা পায় বা ভাল পায় চাই পেলাই গতিকে বেটা মোৰ ছোৱালীয়েও কওঁ বুলি কৈ আছে গতিকে কোৱা কি ক'বা তাইও কথা কয় বোলে আৰু আজিলৈ মই বিদায় মাগিছোঁ মই ভিডিঅ'টো অতি সোনকালে দি আছোঁ আপোনালোকৰ সন্মুখত আপলোড সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ যদিহে চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অনুৰাধা কলিতা শৰ্মা আৰু মোৰ পেজটো ফ'ল' কৰিব অনুৰাধা কলিতা শৰ্মা তাত আপোনালোকে মোৰ সকলো ধৰণৰ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ আৰু লগতে এনেকুৱা ধৰণৰ মনোৰঞ্জনবোৰ পাই থাকিব গতিকে আজিলৈ আহিছোঁ বাবাই কোৱা